নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 7 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে এটা কৈ ভাল খবৰ কিয়নো এবাৰ ৰাজ্যবাসীৰ কাৰণে এটা জৰুৰী খবৰ আহি পৰিছে এবাৰ আপুনি প্ৰতিদিনে লাভ কৰিব পাৰিব 229 টকাকৈ কেনেকৈ আপুনি সেই ধনখিনি লাভ কৰিব খেয়া আপোনালোকক জনাইছো যদি আপুনি কামৰ বাবে হাবাতৰি খাইছে কাম বিচাৰে যদি আপুনি হাবাতৰি খাইছে তেন্তে সেই সকল লোকৰ বাবে অতিকৈ ভাল খবৰ আহি পৰিছে আপুনি প্ৰতিদিনে লাভ কৰিব 229 টকাকৈ আৰু তাৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে বয়সৰ সময়সীমা বান্ধি দিয়া হৈছে 18 বছৰ বয়সৰ লোকে ধন লাভ কৰিব পাৰিব 18 বছৰ বয়সৰ লোকে ধন লাভৰ বাবে কৰিব পাৰিব আবেদন আৰু যি সকল কামৰ বাবে হাবাতৰি খাইছে সেই সকলৰ বাবে প্ৰতিদিনে 229 টকাকৈ চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে সেই সকল লোকে আবেদন কৰিব পাৰিব যি সকল লোকৰ বয়স 18 বছৰ হৈছে বা যি সকলৰ বয়স 18 বছৰ ঊৰ্ধৰ সেই সকলে সেই ধনখিনি লাভ কৰিব পাৰিব আৰু তাৰ বাবে নথিৰ প্ৰয়োজন হ'ব আপোনাৰ যদি জব কাৰ্ড আছে তেন্তে আপোনাৰ বাবে অতিকৈ ভাল খবৰ জব কাৰ্ড থাকিলে আপুনি লাভ কৰিব প্ৰতিদিনে 229 টকাকৈ আৰু কাম বিচাৰি এতিয়া আপুনি হাবাতৰি খাব নালাগে কিয়নো অসম চৰকাৰৰ ফালৰ পৰা আপোনাৰ প্ৰতিদিনে আপোনাৰ একাউণ্টলৈ 229 টকাকৈ প্ৰদান কৰা হ'ব তাৰ বাবে লাগিব মাত্ৰ আপোনাৰ এখন জব কাৰ্ড যদি আপোনাৰ জব কাৰ্ড আছে তেন্তে আপোনাৰ কাৰণে চিন্তাৰ কোনো কাৰণ নাই প্ৰতিদিনে আপুনি পাব 229 টকাকৈ